আমাৰ মাজত উপস্থিত আছে গোলাঘাটৰ ইয়াৰ পিছতে আমি কাৰ্যক্ৰমে আমাৰ জ্যেষ্ঠ ব্যক্তিসকলক বক্তব্য ৰাখিবলৈ আগবঢ়াম। ইয়াৰ আগত আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ এটি গীত পৰিৱেশন কৰিবলৈ আমাৰ মাজত উপস্থিত থকা বিতুপন বড়ি ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতৰ এটা কালজয়ী গীত আমাৰ মাজত আগবঢ়াবলৈ আমি অনুৰোধ জনাইছোঁ। আকিতা বেগমক আমি সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ।
থ্যাংক ইউ, ধন্যবাদ সকলো।